হাই গাইজ, ৱেলকাম টু বিশ্বজিৎ ব্লগ। আজি বিশ্বজিৎ ব্লগত এটা ভিডিঅ' আহি আছে, আপোনালোকে চাওক। আৰু মই আজি যাই আছোঁ বঙাইগাঁও। আমাৰ ভাইটি সন্মুখত আছে, ভাইটি গাড়ী চলাব, মই যাম বহি কেনে আজি ভিডিঅ' কৰি যাম। চাওক আপোনালোকে, যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব নাপাহৰিব, কমেণ্ট কৰিব নাপাহৰিব। তো চাই থাকক। গাঁৱৰ মাজেদি যাই আছোঁ আমি, ঘৰৰ পৰা ওলালোঁ, আমি গাঁৱৰে মানুহ। চাই লওক আপোনালোকে কেনেকুৱা। এইখন হৈছে কোকৰাঝাৰ, মাজতে দেখুৱা নাই আপোনালোকে, এইখন কোকৰাঝাৰ শাল বাগান, বহুত ডাঙৰ এৰিয়া। আৰু ৰাস্তাটো মাজে মাজে যাই আছোঁ, তো আপোনালোকক চাওকচোন কেনেকুৱা লাগে। ভিউ চাওকচোন, কি ধুনীয়া ভিউ আহি আছে। এনেকুৱা ভিউ মই ভাবা নাছিলোঁ ইমান ধুনীয়া হ'ব বুলি ভিডিঅ'টো। আৰু এৰিয়াটো বহুত, আৰু এনেকুৱা সময়ত মই আহিছোঁ। আপোনালোকে কেতিয়াবা যদি সেইটো ৰাস্তাতে আহে তেতিয়াহ'লে পাব। চাই থাকক ভিডিঅ'টো, চাই থাকক আপোনালোকে কেনেকুৱা মজা পায়। মোক কমেণ্ট কৰি জনাই দিব। যদি বেয়া লাগে একো কমেণ্ট কৰিব নালাগে, আৰু যদি ভাল লাগে তেতিয়াহ'লে মই নতুন ভিডিঅ' বনাব পাৰিম নে নাই আপোনালোকে কৈ দিব। এইখন কোকৰাঝাৰ চাহ বাগান, আৰু এইখন কোকৰাঝাৰৰ চাহ বাগান এনেকুৱা ধুনীয়া। মই কেতিয়াবা আহিলে নতুন এটা বেলেগ ভিডিঅ'ৰ মাজেদি আহিম। সেইখন চাহ বাগানৰ কিমান ডাঙৰ এৰিয়া আৰু কিমান সৌন্দৰ্য হয় আপোনালোকক দেখাব পাৰিম নে নাই এইটো ভিডিঅ'ৰ জৰিয়তে। নেক্সট ভিডিঅ'ত মই আপোনালোকক দেখাম কেতিয়াবা। তো যাই আছোঁ, আমাৰ ভাইটি গাড়ী চলাই আছে এতিয়া, চাওক কেনেকুৱা পায়। ভিডিঅ'টো চাই আপোনালোকে কমেণ্ট কৰি জনাব যে ভিডিঅ'টো বনাব পাৰিম নে নাই, ভিডিঅ' ভাল হয় নে নাই। আপোনালোকে জনালেহে মই বনাব পাৰিম। কমেণ্ট কৰি জনাই দিব আপোনালোকে ভিডিঅ' বনাব পাৰিম নে নাই। তো এইখন কোকৰাঝাৰ পালোঁ আমি। কোকৰাঝাৰৰ এৰিয়া কিমান চাফ চিকুণ, কিমান মানে ৰাস্তাত এটা লেতেৰা নাই, আৰু কিমান ধুনীয়াকৈ ৰাখিছে চাফ চিকুণ কৰি কেনে কোকৰাঝাৰ টাউনটো। মই সেইটোৱে কিবা এটা ভাল লাগে কোকৰাঝাৰ আহিলে, সেইটো চাই কেনে ভাল লাগে যে লেতেৰা যে ক'তো নাপাওঁ। তো এইখন আমাৰ কি, এইখন কলেজ পাম এইখন। তো আমি সায়েন্স কলেজ পাম এতিয়া, আৰু এইখন সায়েন্স কলেজ কোকৰাঝাৰ। ইমান ডাঙৰ সায়েন্স কলেজটো সন্মুখত সৰু বুলি ভবা যায়, কিন্তু বহুত ডাঙৰ এৰিয়া হয়। আৰু নতুনকৈ চিটি বনাই আছে, আৰু এইখনে হ'লে কোকৰাঝাৰ ৰাজধানী। ইমান ডাঙৰ এৰিয়া, ইমান ধুনীয়া পৰিৱেশ। কেতিয়াবা আহিব, ভিতৰত সোমাব, চাব। মই আজি সোমাব সময় নাই, মই এইকাৰণে যাই আছোঁ। আপোনালোকক দেখাম নেক্সট ভিডিঅ'ৰ জৰিয়তে কেতিয়াবা আহিলে। তো চাব না, কি ধুনীয়া হাইৱে, আৰু সেনেকুৱা ৰাস্তা মই ক'তো দেখা নাই যে কোকৰাঝাৰত নিচিনা চাফ চিকুণ ক'তো দেখা নাই। আপোনালোকে কেতিয়াবা যদি আহিছে কোকৰাঝাৰ, চাওক কেনেকুৱা। এনেকুৱা জেগা পালে আৰু মনটো শান্তি পায়, মনটো শান্তি হৈ যায়। আৰু কি ক'ম, মন শান্তি হ'লে আৰু কি। আপোনালোকে কেনেবা পালোঁ গম নাপালোঁ, আৰু ইমান চাফ চিকুণত জেগা ক'তো দেখা নাছিলোঁ, সেইকাৰণে মই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে চাওক, আৰু কেনেকুৱা ঠাই আহি আছে, কেনেকুৱা চাফ চিকুণ বা কেনেকুৱা ধুনীয়া ভিউ।
কেনেকুৱা আহি আছে আৰু নেক্সট ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাম মই। তো এতিয়া চাওক কি আহি আছে আৰু কেনেকৈ ক'ত মই যাই আছোঁ, আৰু আপোনালোক হয়তো গম পোৱা নাই মই কিয় যাই আছোঁ। মই দেখাম আপোনালোকক কিয় যাই আছোঁ। ভাইটি তোমাৰ বা কেনে লাগছে মই গম পোৱা নাই, মোৰ কিন্তু বহুত ভাল লাগছে আজি আহি কেনে, বহুত ভাল লাগছে। তামাম ৰ'দ দিছে কিন্তু আজি না ভাইটি। কেনেকুৱা লাগিল ভিডিঅ'টো আপোনালোকে কমেণ্টত জনাই যাওক। বহুত ভাল লাগিল আজি কিন্তু ঘূৰি ফিটি, আৰু কি দেখাম আৰু মানে এনেকুৱা যে সময় থাকিল হয় কি ধুনীয়াকৈ আপোনালোকক দেখালোঁ হয়, কি ভাল লাগিল হয়, নিজৰো ভাল লাগিল হয়, আপোনালোকক দেখায়ো বহুত ভাল লাগিল হয়। যদি ভিডিঅ'টো ভাল লাগছে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এতিয়া নতুন ভিডিঅ'ৰ আপডেট আপোনালোকে পাই থাকিব। চাই থাকক ভিডিঅ'টো লাষ্ট শেষে আৰু হ'ল আৰু আপোনাৰ নেক্সট ভিডিঅ' আহি আছোঁ। জয় আই অসম।